আমাৰ আমন্ত্ৰিত অতিথি সভাৰ ৰাজ্যিক সমিতিৰ উপদেষ্টা শ্ৰীযুত জীৱন কৰ্মী ছাৰ আছে, তেখেতক দুষাৰমান বক্তব্য ৰাখিবৰ কাৰণে মই পুনৰবাৰ অনুৰোধ জনাইছো। সন্মুখলৈ তেখেতক নিশ্চয় গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিব, আপোনালোকক সকলোলৈ ভাষণ গ্ৰহণ কৰিব অনুৰোধ জনাইছো। এয়া মাইক্ৰফোন মই জীৱন কৰ্মী ছাৰক আগবঢ়াইছো। সন্মানীয় আজিৰ সভাৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, জিলা মহিলা সমিতিৰ বিষয়ববীয়াসকল, যুৱ সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, উপস্থিত বিভিন্ন গাঁও সভাৰ পৰা অহা আমাৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, আজি ডিব্ৰুগড় জিলা কৰ্মী সমাজৰ নৱগঠিত কমিটিখনে শপত গ্ৰহণ কৰিলে। ইতিমধ্যে শপত গ্ৰহণ হৈ গল যুৱ সমিতি আৰু মহিলা সমিতি, এই তিনিওটা সমিতিয়ে শপত গ্ৰহণ পাঠ কৰি তেখেতসকলে শপত গ্ৰহণ কৰিলে। আৰু পৰৱৰ্তী সময়ত আজিৰ পৰা তেওঁলোকৰ দায়িত্বটো বাঢ়িলে সমাজখনক শৃংখলাবদ্ধভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে। আমাৰ এই কমিটিখন কেৱল সমাজখন আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰো, শৃংখলাবদ্ধভাৱে আগবঢ়াই লৈ যাব পাৰো, অন্যান্য সমাজৰ দৃষ্টিত কৰ্মী সমাজখন যাতে জাকত জিলিকা হৈ থাকিব পাৰে, তাৰ কাৰণে আমি বিষয়ববীয়াসকলে আপ্ৰাণ চেষ্টা কৰিব লাগিব। কাৰণ এই বিষয়ববীয়াসকলেই এটা এটা গাঁও সভা, জিলা সভা নিয়ন্ত্ৰণ কৰিব আৰু বিষয়ববীয়াসকলৰ কৰ্মদক্ষতাৰ ওপৰতে জিলা সমিতি বা গাঁও সভাসমূহ পৰিচালিত হ'ব। আমাৰ কৰ্মী সমাজৰ গাঁও সভা তথা জিলা সভাসমূহ ইতিমধ্যে আমাৰ পূৰ্বপুৰুষসকলে বহুত কষ্ট কৰাৰ বিনিময়ত আমি এটা শৃংখলাবদ্ধ সমাজ পাইছো। এই শৃংখলা যিখিনি হৈ আছে এইখিনিক যাতে আৰু সুন্দৰকৈ সজাই পৰাই আমি লৈ যাব পাৰো, তাৰ কাৰণে আপোনালোকে আৰু কষ্ট কৰিব লাগিব। বহু ঠাইত মই দেখো যে বিয়া বাৰুত গলে অন্য সম্প্ৰদায়ৰ মানুহখিনিয়ে আমাক কয় যে আপোনালোকৰ কৰ্মী সমাজৰ মানুহখিনি ইমান ভাল, আজি বিয়াখনত বা আজি সমাজৰ এই অনুষ্ঠানটোত আমি এজন মদ খোৱা মানুহ নেদেখিলো। তেতিয়া আমাৰ খুব ভাল লাগে। লোকে যেতিয়া আমাক সমাজখনক গৌৰৱ কৰে তেতিয়া আমি খুব ভাল লাগে। কিন্তু কিছুমান জাগাত 2-4জন ব্যক্তিয়ে খাই বৈ উদ্ভণ্ডালি কৰে, তেতিয়া কিন্তু গোটেই সমাজখনৰে বদনাম হয়। এই কথাখিনিও আমি গাঁও সভাসমূহে চকু দিব লাগিব, জিলা সভাসমূহ চকু দি কঠোৰ হ'ব লাগিব। তেতিয়া আমি আমাৰ সমাজখনক আৰু ভালকৈ আগুৱাই লৈ যাব পাৰিম। কাৰণ এতিয়া প্ৰতিযোগিতাৰ যুগ। যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিছে। এই ৰিজাল্টত আমাৰ কৰ্মী সমাজৰ ভালেকেইজন ল'ৰাই সুখ্যাতিৰে পাছ কৰিছে সুন্দৰভাৱে। আৰু যাতে আমি আমাৰ ল'ৰা ছোৱালীখিনি শিক্ষাই দীক্ষাই আগবঢ়াই লৈ যাব পাৰো, তাৰ কাৰণেও গাঁও সভাসমূহে চকু দিব লাগিব আৰু তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গাঁও সভাসমূহত পুঁজি যিটো আছে বা পুঁজি যিটো সংগ্ৰহ কৰি হলেও আমাৰ সমাজৰে যদি কোনোবা ল'ৰা ছোৱালী শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰ্থিক দিশত তেওঁলোকৰ অসুবিধা সন্মুখীন হৈছে, সেই ল'ৰা ছোৱালীখিনিক গাঁও সভাই কিছু সাহায্য কৰি হলেও তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখনক আৰু সুন্দৰকৈ আমি আগবঢ়াই লৈ যাব পাৰিম। গতিকে আপোনালোকৰ ওচৰত মই বিশেষ আৰু দীঘলীয়া নকৰি মই চমুকৈ এইখিনি কথা ৰাখি মোৰ বক্তব্য সামৰি পাইছো। ধন্যবাদ।